আনন্দিত আৰু উৎফুল্লিত যে আমাৰ গোসাইগাঁও অঞ্চলত আমাৰ এইখন অঞ্চলৰে যুৱ প্ৰজন্মসকলে তেখেতসকলৰ নিজৰ কষ্টৰ ফল বা তেখেতসকলে যি প্ৰয়াস এটা চলাইছিল সেইটোৰ ৰিজাল্ট আমাক দেখুৱাইছে। ইয়াত SIT ইণ্টাৰনেশ্যনেল বুলি এটা প্ৰতিষ্ঠান ইয়াত আজি উদ্বোধন কৰিবলৈ মই আজি আনন্দিত আৰু উৎফুল্লিত। আমাৰ স্মাৰ্ট BTR ইনষ্টিটিউট অফ টেকনলজি নামাকৰণ দি যি ইনষ্টিটিউট ইয়াত খোলা হ'ল, ইয়াত বিভিন্ন ধৰণৰ কম্পিউটাৰ প্ৰচেছ বিলাক ইয়াত শিকোৱা হ'ব। 3 মান্থছৰ পৰা আৰম্ভ কৰি 12 মাহলৈকে 1 ইয়াৰলৈকে তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰচেছ থাকিব। তো মই উৎফুল্লিত যে ইয়াত তেখেতসকলে ইনগ্ৰেট কৰাৰ আগতে অলৰেডি আমাৰ যি ফাৰ্ষ্ট বেচৰ কাৰণে যি ষ্টুডেণ্টছ লাগে দৰকাৰ আছে সেইটো অলৰেডি তেখেতসকলে পাবলৈ সক্ষম হৈছে। আৰু তেখেতসকলে যি ধৰণে এটা প্ৰয়াস চলাইছে, যি ধৰণে তেখেতসকলে কষ্ট কৰি আছে, ভাল লাগিছে যে তেখেতসকলে ইমান এটা দুখীয়া বেকগ্ৰাউণ্ড বা দুখীয়া পৰিয়ালৰ পৰা বিলং কৰি তেখেতসকলৰ যিটো জীৱনটোত ছাকচেছফুল হোৱাৰ কাৰণে যি ষ্ট্ৰাগল, যি তেখেতসকলে প্ৰয়াস চলাইছে, এইটো সঁচাকৈ তেখেতসকলক আমি মানে শলাগ দিব লাগিব, তেখেতসকলক প্ৰশংসা কৰিব লাগিব। কাৰণ তেখেতসকলে নিজেই সেইখন বিষয়ত মানে এক্সপাৰ্টিজ বা নলেজ জ্ঞান তেখেতসকলে লৈ কিনি অৰ্জন কৰি তেখেতসকলে ওৱান আফটাৰ আনাডাৰ বিভিন্ন ধৰণৰ ইনিচিয়েটিভ পদক্ষেপ তেখেতসকলে গ্ৰহণ কৰি আছিল। মোৰ লগত জড়িত হোৱাৰ পিছত বিশেষকৈ ইয়াত উইলছন মাৰাণ্ডী যিজন ভাইটি হয়, তেখেতে মোৰ লগতো জড়িত হৈ আছিল বা আগৰ পৰাই চিনি পাওঁ তেখেতক। তো তেখেতক মই সদায় আগৰ পৰাই চাই আহিছোঁ, বহুত ডেডিকেটেডলি, কমিটেডলি আৰু বহুত ফেইথফুলি তেখেতৰ মানে গোটেইখিনি কাম কাজ আৰু যিটো তেখেতসকলৰ বিভিন্ন এংগেলত যিবোৰ ডিলিংছ মানে বহুত চফা, তেখেতক মই চাই আহিছোঁ, বহুত ভাল ল'ৰা। আৰু তেখেতে গুৱাহাটীৰ পৰাও তেখেতে নিজেই বিভিন্ন কোৰ্চ কম্পিউটাৰৰ তেখেতে অলৰেডি কমপ্লিট কৰিছে, ডিগ্ৰী কমপ্লিট কৰিছে। আৰু কমপ্লিট কৰাৰ পিছত তেখেতৰ চিন্তা আছিল, ভিজন আছিল যে মই নিজৰ অঞ্চলটোত সেই অঞ্চলৰ ইউথসকলক এইখন ক্ষেত্ৰত আগুৱাই লৈ যাব লাগিব। তো সেইকাৰণে গোসাইগাঁৱত তেখেতে স্মাৰ্ট BTR বুলি তেখেতে এটা মানে অৰ্গেনাইজেশ্যন বা কোম্পানী তেখেতে খুলিছিল আৰু সেইটোৰ লগত জড়িত হৈ বিভিন্ন কাম কাজত লিপ্ত হৈছিল, বিভিন্ন তেখেতে এগ্ৰিমেণ্ট বিলাকো কৰিছিল বিভিন্ন পাৰ্টিজ বিলাকৰ লগত। আৰু তেখেতৰ কামটো চাই মোকো ভাল লাগিছিল। তো আমাৰ গভৰ্ণমেণ্টতো ডিপাৰ্টমেণ্টৰ কাম কাজ বিভিন্ন মই চাবলৈ তেখেতক দি আছিলোঁ। তো সেইটো কাম কাজ কৰাত আমাৰ ডিপাৰ্টমেণ্টৰ অফিচিয়েলসকলেও তেখেতক বহুত ভাল পাইছিল যে নাই একদম বহুত প্ৰফেচনেল লেভেলত কাম কৰে। আৰু সেইকাৰণে আমাৰ যিটো মানে তেনেকুৱা ধৰণৰ টেকনলজি ৰিলেটেড বা তেনেকুৱা ধৰণৰ ৱেবছাইট ৰিলেটেড যিখিনি আমাৰ কাম কাজ তেখেতক যেতিয়া আমি আলোচনা কৰিছিলোঁ, চাইছিলোঁ যে তেখেতৰ এটা প্ৰফেচনেলিজম বা তেখেতৰ এটা নলেজ, ফাষ্ট নলেজ আছে। তো সেইকাৰণে তেখেতে যিটো প্ৰচেছ, অফিচিয়েল প্ৰচেছ ফ'ল' কৰি তেখেতেও সেইটো চান্স পাইছিল। আমাৰ যেনেকৈ আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ বা স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্টৰ ৱেবছাইটটো তেখেতসকলে স্মাৰ্ট BTR নামাকৰণৰে তেখেতসকলে এইখিনি চাই আছে, বনাই দিছিল আৰু চাই আছে, মেইনটেনেঞ্চটোও চাই আছে। আৰু তেতিয়াৰ পৰা তেখেতসকলে চেষ্টা কৰিছিল যে নাই অকল আমি নিজেই নহয়, বিভিন্ন আমাৰ ইউথসকল আছে, তেখেতসকলকো আমি ৰাস্তা দেখুৱাব লাগিব। আৰু ষ্টাৰ্টআপ হিচাপত যিটো তেখেতসকলে আৰম্ভ কৰিছিল সেইটো আজি মানে 1 ষ্টেপ এহেড তেখেতসকলে আগবাঢ়ি আহি SIT ইণ্টাৰনেশ্যনেল নামাকৰণৰে এটা অনুষ্ঠান আজি খুলিবলৈ তেখেতসকলে সক্ষম হ'ল।